हेलो बंधुসকল आसाम गभर्नमेंट और नतुनকৈ আৰু 5টা চাকৰি পোষ্ট ওলাইছে তো আপোনালোকে যদি এতিয়ালৈকে এপ্লাই কৰা নাই এতিয়া যাই এপ্লাই কৰি লওক মই চাকৰি কেইটা কেতিয়ালৈকে ডেট আছে আৰু কেতিয়া লাষ্ট ডেট হ'ব আপোনালোকে কেতিয়ালৈ এপ্লাই কৰিব পাৰিব তাক নিজে নহলি আপোনালোকে দোকানত যাই পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব তো বলক বন্ধুসকল আপোনালোকে যাই এপ্লাই কৰি ল'ব অলৰেডি ইণ্ডিয়ান এয়াৰ ফোৰ্স ৰেজিমেন্টৰ আছে ইয়াতে পোষ্ট দিয়া হোৱা নাই এতিয়ালৈকে ইয়াতে 31 মাৰ্চত 31 লৈকে আপোনালোকে লাষ্ট ডেট আছে এপ্লাই কৰা তো আপোনালোকে এই ওয়েবসাইটটো যদি পোৱা নাই আপোনালোকে মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত মই দি দিম এই ইয়াতে যাই আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব 2 নম্বৰটো হ'ল UPSC EPF ৰেজিমেন্টৰ ফালৰ পৰা আছে ইয়াতে টোটাল পোষ্ট আছে 577 পোষ্ট আছে গ্ৰেজুৱেট লাগিব UPSC EPF ৰেজিমেন্টৰ ফালৰ পৰা য'ত 577 পোষ্ট আছে ইয়াতে গ্ৰেজুৱেট লাগিব ইয়াৰ 17 তাৰিখক লগি আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব তো যদি বন্ধুসকল আপোনালোকে যদি এপ্লাই কৰা নাই এতিয়া যাই পেলাই এপ্লাই কৰি লওক অগ্নিবিৰত আপোনালোকে পঠাব পাৰিব অগ্নিবিৰত লাগিব মাত্ৰ 8 পাস আপোনালোকৰ 8 পাস সাৰ্টিফিকেট হলে হৈ যাব আৰু ইয়াৰে লাষ্ট ডেট হ'ব 15 মাৰ্চলৈকে লাষ্ট ডেট 4 নম্বৰটো হ'ল 4 নম্বৰ TT আসাম ৰেজিমেন্ট পোষ্টৰ নাম হ'ল এসিস্ট্যান্ট টিচাৰ 5320টা পোষ্ট আছে আপোনালোকে এতিয়াই এপ্লাই কৰক এলিজিবিলিটি হ'ল 12 পাস আৰু লাষ্ট ডেটটো হ'ল 9/3 মানে 9 মাৰ্চলৈকে লাষ্ট ডেট আপোনালোকে যদি এতিয়ালৈকে কৰা নাই এতিয়ালৈকে জলদি গৈ আপোনালোকে এতিয়াই কৰক আৰু লাষ্ট আছে আসাম হাই স্কুল TT ৰেজিমেন্ট তো পোষ্টৰ নাম গ্ৰেজুৱেট টিচাৰ তো ইয়াৰে টোটাল পোষ্ট আছে 7755 এলিজিবিলিটি গ্ৰেজুৱেট হ'ব লাগিব আপুনি লোকাল যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰা নাই যাই এপ্লাই কৰি লওক নহলে মোৰ ডেসক্ৰিপচনত এই ওয়েবসাইটটোৰ লিংক আছে আপোনালোকে গৈ তাত গৈও এপ্লাই কৰিব পাৰে